নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বগৰী খাবলৈ গৈ আছোঁ। সেইপিনে বৌ আছে আৰু লগত খুৰী ল'ৰা দুটামান গৈ আছে। গোটেইখিনিয়ে বগৰী খাবলৈ গৈ আছোঁ। পাৰিব গৈ আছে সিহঁতে লগতে বগৰী খাবলৈ। এইটো আমাৰ খুৰী ল'ৰা এটা গৈছে আৰু ইয়াত পোৱালীকেইটা বৌ গৈ আছে। সেয়া গোটেইকেইটা খুৰীয়ে ল'ৰা। এজোপা বগৰী দেখিছে, কিন্তু বগৰী খাই খাই শেষে হ'লগৈ আৰু। আগত আৰু আছে বগৰী। পোৱালিটোৱে ডাং লৈ গৈছে বগৰী পাৰিবলৈ, কাৰণ বগৰী কেইজোপা ওখ ওখ গছ আছে। মুখন এইপিনে চাই দেচোন, হাই বুলি কৈ দিয়া। পালোহি। এইপিনে কচু খেতি কৰিছে, কিন্তু কচু ওলোৱা নাই আৰু বহুত কৰিছে কচু খেতি। তাৰপিছত সেই দৌৰ মাৰিছে সোনকালে বগৰী পাৰিমগৈ বুলি। সেইজোপা বগৰী গছ পাইছোহি আৰু বগৰীয়ে চাইছোঁ। বগৰী গছজোপাত ইমান দেখাই নাইচোন, চাব লাগিব আৰু পাৰি। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট চব কৰি দিবা বুলি কৈ দিয়া। লাইক কৰিম, চব কৰিবা কৰিবা দেই। আগৰ কেইজোপা ইমান মানে বগৰী নাছিলে, এইটো খাই শেষ কৰি দিলে বগৰী। চাপতে কেইটামান লাগি আছে, দেখুৱাম দে আপোনালোকক। কেঁচা কেঁচা বগৰী পাৰিব লৈছে। ইদি বহি আছে, এইফালে চাই দিয়া। আৰু ওচৰতো এটা আছে। ক'ত লালি পকা বগৰী? চাওঁ এইফালে দেখাই দে, এইফালে সেয়া লালি পকা বগৰী হেনো। কিবা কম কৈছে। বগৰী আনিব কৈছিলোঁ, এইজোপা বগৰী নাপালোঁ, পাৰিলোঁ বগৰী, এজোপাত পাই গ'লোঁ। তাৰপিছত আকৌ ঘৰত গৈ বগৰী আচাৰ বনাই খাম। পোৱালিৰ কথা কৈছে, কাটি পিনে খাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। ভিডিঅ'টো চাই থাকিব আপোনালোকে। বগৰী পাৰিব কৈছোঁ, গছত উঠি বগৰী পাৰিছে। বগৰী কিমান পালা চা? এইফালে সেয়া ইমান কেইটি পাইছে আৰু এজোপা বগৰী পাৰিব যাম। তাৰপিছত আৰু এতিয়া বেছি কষ্ট কৰিছে বাৰু, বগৰী পৰা ডাংডালো লৈ গৈছে। এইফালে হাই গৈ দে। ঘৰ পাইছোঁহি আৰু সেইখিনি। ঘৰৰ ওচৰতে আৰু এজোপা বগৰী আছে। সিহঁতক ক'লোঁ সেইজোপা পাৰিনোগৈ, কাৰণ কম হ'ব সেইখিনি বগৰীয়ে। খুৰী ভাবি আছে ঘৰত বনাবি। এই পোৱালিকেইটা বগৰী লাগি আছে অলপ অলপ। বগৰী পাৰিছে ইমান লিকতা বগৰী গছজোপা ইমান পাৰিছে, তথাপিও সৰাই নাই বুলি কম সৰিছে মানে। এয়া বুটলি আছে। বৰ কষ্ট কৰিছে দেই আজি ল'ৰাটো, পাৰি আছে। তিনিটা বুটলি আছে। শেষ হৈ গ'ল আৰু ঘৰলৈ গৈছোঁ। এতিয়া বগৰী কাটি খাম। বগৰী কিমান পালে? বগৰী সেইখিনি পকা বগৰী বাৰু দেই, বৰ ধুনীয়া বগৰীখিনি, খাবলৈ মিঠা আছে বগৰী। পালোঁ আৰু ইমানখিনি কাটি পাৰি মেলি ধুবলৈ লৈ যাম এতিয়া আৰু কাটি খাম আৰু। ঘৰত বগৰী খাব বেয়া লাগে বুলি পুখুৰী পাৰলৈ বগৰী আছে, জলকীয়া নিমখ, তাৰপিছত আৰু ধুনীয়া আছে বৌৱে বগৰী লৈ লৈছে।
পিছে পুখুৰীটোত পিছে পানী নাই, মাছ কম আছে ন? মাছ আছে বাৰু পুখুৰীটোত। কোনডোখৰলৈ খাম বাৰু? পুখুৰীটো চৰি বগৰী কাটি আছে বগৰী বিটাই দিলোঁ। পোৱালিকেইটা জলকীয়া নাখায়, আমি জলকীয়া লৈ পিনে খাইছোঁ। অলপ অলপ পৰিছে আৰু এইবোৰ নেকাটিলোঁ, মানে ইমান পকা নহয় যে সেইকাৰণে। বগৰীখিনি কি কৰিলি? বগৰী খালোঁহে, কিন্তু এটা নাছিলে যোনটোৱে দাং ধৰি পাৰি দিছিলে বগৰী খাবলৈ। তালে পাততে বান্ধি দিছে বৌয়ে। সেইফালে বৌ কিবা এটা কৈ দিয়াচোন। কি খাম? কৈ দিয়া আকৌ কিবা এটা। বগৰী খাই এটালো আৰু যাবলৈ গ'ল আৰু ঘৰ। এইটো পোৱালি পূৰা একদম পাত চুচি খাইছে। বগৰী খাই শেষ হ'ল। বগৰী খাই কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? জুচ আছে এটা বগৰী খাই ভাল লাগিলে। ঘৰলৈ গৈ আছোঁ। বাই বাই কৈ দিওঁ। চেনেলটো ছাবস্ক্ৰাইব।